हेलो हेलो बाबू তোমাক কিবা এটা বহুত ইম্পৰ্টেণ্ট কথা ক'ব আছে প্লিজ ফোন নাকাটিবা দেই প্লিজ কোৱা কি কথা কালি যিকোনো যে হ'ল যে আমাৰ মাজত ইমান ডাঙৰ ঘটনাটো এইটো উৎসৱ তোমাৰ দেউতাৰ হাত আছিলে পাছলে বুজিছা তুমি আৰু মানুহ নেপালা এতিয়া তুমি দেউতাক ব্লেম দিছা তোমাৰ না মই সঁচা কৈছো তোমাক মিছা কিয় ক'ম মই ইমান হৈ যোৱাৰ পাছতো তোমাক মই যদি মিছা কথা ক'ম প্লিজ মোৰ কথাটো বুজা মোৰ কথাটো চিৰিয়াছ লোৱা মই মিছা কথা কোৱা নাই মইতো ভাবিছিলো কালি যিখিনি হ'ল মই দেউতাক বুজাম কথাখিনি কম এতিয়াতো তোমাৰ সেইটো আশা এৰি দিলা তুমি মোৰ পৰা প্লিজ মোৰ কথাটো বুজা আকৌ তুমি নহয় মই এতিয়া তোমাৰ লগত কোনো ৰিলেশ্যন থ'ব নিবিচাৰো প্লিজ এনেকুৱা নকৰিবা মই সঁচা কথা কৈছো তোমাক যদি তুমি মোক সঁচাকে ভাল পোৱা তেনে তুমি আজিৰ পৰা মোক ফোন নকৰিবা মোক ডিষ্টাৰ্ব নকৰিবা বেয়া নাপাবা হেল্ল' প্লিজ জোৱাই যদি জোৱা বাৰু কেতিয়াও নামাতো দে য'তে আছা থাকা তুমি কুশলে থাকিবা দে ভাগৰুৱা দেখাতি জোৰাবৰে মোক আৰু নকবা দে মৰমৰ গীতটি সুৰ দিবলে মোক আৰু নকবা দে কোৱা না এবাৰ কোৱা না তুমি সদায়ে হাঁহি থাকিব চকুলো বোৱাই নিজকে কন্দুৱাই কষ্ট নিদিবা দে তোমাৰ জীৱন সাগৰত মই এখনি ভাঙি যোৱা নাও দূৰৰ পৰা চিঞৰিছো শুনা তোমাক বৰ ভাল পাওঁ তোমাক বৰ ভাল পাওঁ মায়ে কয় আৰু শক্তিটো হ'বই নহয় শুকান বডি খেলা আৰে ভাই ভালে আছা ভাল ভাল থাপা ক'ত আছে বহুত দিন দেখা নাই মই নিজে পোৱা নাই তাক মই ভাবিছোঁ তোমালোকৰ ওচৰত আহিছে নেকি আমাৰ লগত নাই কিয় তোমাৰ কথা তুমিয়ে গম আমি লগ পোৱা নাই বহুত দিন হ'ল লগ পোৱা নাই মই তাক ঘুমো পোৱা নাই বহুত দিন অঁ ৰ'বা পিছে তাক মই মালৰ দোকানত দেখিছিলোঁ বহুত দিন হৈ গ'ল তাক তাৰপৰা সি মাল খাই আছিলে মাত দিলোঁ মই সি মতাও নাই মোক মানুহটো ৰখাচোন আজি যাইচোন তাৰ ঘৰলৈ অঁ তুমি গৈছোৱাচোন খবৰ লাগে গধূলিকৈ কল এটা কৰিবা দেই ঠিক আছে ঠিক আছে কল কৰিবা দেই অঁ বিষাদ বেদনাই বুকুতে খুলিয়াই মৰমে কান্দিছে হাই কাকো নাপাই বিষাদ বেদনাই বুকুতে খুলিয়াই
জীৱনে কান্দিছে হাই পাই হেৰুৱাই দুখে আৱৰিছে আহি আশাৰ সমাধি বিচাৰি দুচকুৰে চকুৰে মনকে বুজাই ভগৱান ৰচিলা মায়াৰ পৃথিৱী ভগৱান ৰচিলা মায়াৰ পৃথিৱী বিধাতা এইটো কি কৰিছ তই এইবিলাক কি কৰিছ এইবিলাক চিগাৰেট খাই কি ধোঁৱা ইমান কৰিলে কি হৈছে কি তোৰ ঐ কচোন কি হৈছে তোৰ কি কৰিবি তই শুনি কিনিবি একো কৰিব পৰা নাই তই কি কৰিবি ক তই ক'লেহে গম পাম মই কেছটো কি হৈছে ক তই যা ওলাই কিনি যাচোন ইয়াৰ পৰা যা মোৰ মাথাটো বেয়া নকৰিবি যাচোন যা একেটা কথা কৈ আছো ক'ব পৰা নাই ক কথাটো ক কি হ'ল ক এতিয়া সেইদিনাখন পাপা কথা এটা আছিলে কি কথা কচোন পাপা আপুনি খং নকৰিব মই যে ল'ৰা এটা ভাল পাওঁ কি প্লিজ পাপা খং নকৰিব আপুনি এবাৰ খং চাই লওক নকৰা মানে কি আজি মানুহ আহিব চাবৰ কাৰণে গধূলিখন মই কথা দিছোঁ সিহঁতক নহয় পাপা এবাৰ আপুনি চাই লওক প্লিজ কোন ল'ৰা কি কৰে ল'ৰাটো ল'ৰাটো ভাল হয় পাপা আপুনি এবাৰ চাই লওক ঠিক আছে আজি গধূলি মাতি দে হেল্ল' ৰবি কোৱা ইমান দেৰি লাগে নেকি ফোনটো ৰিচিভ কৰিবলৈ তুমি জানাই মই অলপ দেৰিকে 10-11টা বজাত উঠো বুলি তুমি বাইদেউ গুড মৰ্ণিং কথা এটা আছিলে আজি জানা নাই কোৱা পাপাই মানে মোৰ কাৰণে ল'ৰা এটা খুজিছিলে কি নহয় কথাটো শুনা মই ক'লো আৰু আমাৰ ৰিলেশ্যনৰ কথাটো পাপাই তোমাক গধূলি মাতিছে পাপাই কৈছো মাতিছে কিয় কৈছে আকৌ তোমাক লগ ধৰিব চাওঁ বুলি কৈছে আচ্ছা তুমি গধূলি আহিবা ঠিক আছে আহিম আৰু শুনা আকৌ তুমি পাপাক কিন্তু ইমপ্ৰেছ কৰিব লাগিব তোমাক যদি ইমপ্ৰেছ কৰিব পাৰো তোমাৰ পাপা কি বস্তু হয় মই আছো ন কৈ দিম ইমপ্ৰেছ ঠিক আছে টেনশ্যন নলওঁ মই আছো থেংক ইউ লাভ ইউ লাভ ইউ টু ঠিক আছে ঠিক আছে মাইনা আহাচোন অকণমান তুমি ল'ৰাটোক মাতিলা নে মাতিলে ফোন কৰিছিলোঁ আহিব বুলি কৈছে আহিব কেইটা বজাত আহিব কৈছে গধূলি আহিম বুলি আচ্ছা ঠিক আছে চাহ খাবলৈ একো নাই নহয় কাম কৰা তুমি ওলাই লোৱা আমি অলপমান দোকানৰ পৰা আহোঁ ঠিক আছে পাপা অঁ ঠিক আছে ব'লা ইয়াত তোক মাছ ভণ্টি নাই নেকি এইবোৰ অভদ্ৰ লগত মুখি লাভ নাই বাদ দিয়ক হেল্ল' হেল্ল' ক'ত আছা তুমি মই বজাৰ গৈ আছিলোঁ মানে ল'ৰা কেইটামানে আমনি কৰিছে পাপাকো ঢাকা ঢাকি কৰিছে তুমি সোনকালে আহাচোন 2 মিনিট মই আহি আছোঁ ৰ'বা ঠিক আছে হ'ল নেকি একো তুমি একদম মই যাম
ঐ তহঁতি যে ৰাস্তাত ছোৱালী জোকাইছ তোৰ ঘৰত মা ভনী নাই নেকি হা ঘৰত মা বনি আছে ইয়াত নাই নহয় সেইকাৰণে ইয়াত জোকাইছোঁ আকৌ তোক যায় শুনা ভণ্টি মই তেনেকুৱা অভদ্ৰ ল'ৰা নহয় সি জোকোৱা কোৱাৰ বাবেহে মই জোকাইছিলোঁ বেয়া নাপাবা দেই মোক মাফ কৰিবা থেংক ইউ দেই তুমি ইমান ডাঙৰ হেল্প কৰিলা তুমি দাসৰ ল'ৰা নহয় নেকি আচ্ছা এই মোৰ মাইনা শুনা তুমি ইমানখিনি হেল্প কৰিলা আমি চাহ খাই যাব এতিয়া আমাৰ ৰ'বচোন পাপা মই আহিছোঁ আচ্ছা ঠিক তোমাক মই পাপাক ইমপ্ৰেছ কৰিবলৈ কাৰণে কৈছিলোঁ এইটো অভদ্ৰামি কৰিবা বুলি মই ভবা নাছিলোঁ তোমাক কেতিয়াও বুজিলা নেক্সট টাইম ফোন নকৰিবা মোক মাইনা তোমালোকে আগবাঢ়ি যোৱা তুমি তাৰ লগত অকণমান যোৱা ঠিক আছে মই কিবা দোকানৰ পৰা কিবা এটা বস্তু লৈ আহিছোঁ চাহ খোৱাৰ কাৰণে যোৱা ঐ ইয়াত কি হৈছে গম পাইছা নাই চাহ হেল্ল' কাম কৰচোন তোৰ লগৰটোৰ লগত তুমি ফটাফট আহাচোন ঠিক আছে আংকল আমি গৈ আছোঁ এতিয়া লগত দুজনমান লৈ আহিবা এই ৰাস্তাতে আছোঁ মই ঠিক আছে গৈ আছোঁ কি হ'ল মানে মোৰ ছোৱালীজনী এটা বেলেগ এটা ল'ৰাক ভাল পায় বুলি আজি মোক ক'লে আৰু তোমালোকক মা দেউতাক মই আজি ছবিখন মাতিছোঁ তো মানে যিকোনো প্ৰকাৰত থাকি মোৰ ছোৱালীজনীক সেই ল'ৰাটোৰ পৰা আঁতৰাব লাগে সেইকাৰণে তোমাক মাতিছোঁ তুমি এতিয়া কিবা এটা কৰি দিওঁ ঠিক আছে মই ভাইজানৰ লগত মোক দি আছে ভাইজানে যি কৰে সেই ল'ৰাটোৰ পৰা ঠিক আছে হ'ব মই কৰাটো কৰি দিম আপুনি কাম কৰক ইভিনিং টাইমত আপুনি ছোৱালীজনীক লৈ একবাৰ ওলাই আহক আপুনি ঘৰলৈ ওলাই আহক বাকী মই প্লেনিংটো মই কৰিছোঁ এনেকুৱা কাম চিন্তা নকৰোঁ মই আগে পিছেও কৰিছোঁ যিকোনো প্ৰকাৰ কৰিবা কিন্তু দেই মই ঠিক আছে আমি আধাৰ কৰি দিম ঠিক আছে বেয়া লাগিলে কথাটো এইটো তই সেইদিনাখনে মোক ক'ব পাৰিলে যোনদিনাখন তোক মনৰ দোকানৰ আগত দেখিলোঁ তোক মাতিছিলোঁ তই মোক নাচালিয়ে লগো এনেকুৱা হৈ গ'ল মোৰ লাইফত এনেকুৱা হৈ গ'ল মই ভবা নাছিলোঁ মই কেনেকৈ চলাব তই মোকতো ক'ব পাৰিলে তই সেইদিনাখন তই তোক ক'ব টাইমত মই তেতিয়া মই মূৰত নাছিলোঁ এতিয়া তই কি কৰিম বুলি ভাবিছ এতিয়া কি কৰিম এতিয়া মৰা বাইকৰ একো নাই হেট মই জীৱন ইমান ইজি ভাবিছ নেকি মৰি যোৱা মানে কি কৰিম কি এতিয়া ৰ মই কথা এটা কৈছোঁ শুন ভালকৈ শুনি ল প্ৰথমতে এটা কাম কৰ এইবিলাক তোৰ এই গা এইবিলাক হলিয়াকেইটা চেঞ্জ কৰ এই মদ পানী খোৱা এইবিলাক গাড়ী চাড়ী কাট ধুনীয়াকৈ অলপ মানুহ নিচিনা হৈ যা তাৰপিছত ছোৱালীজনীৰ ঘৰত বাপেকৰ ওচৰত যাগৈ ভালকৈ বুজা বুজিছনে নাই অঁ আকৌ বুজা তোৰ ছোৱালী লাগেনে নাই এইবিলাক তই মোৰ লগত বল এইবাৰ মই তোমাক কম ৰ'বা ইয়াৰ প্ৰথমে উঠালোঁ উঠ মাইনা কোন আহিছে অঁ তই মাইনা তুমি অকণমান ভিতৰত যোৱাচোন কিয় আহিছ তই আহিছ যে নহয় কি হৈছে? আপুনি জানে ন মই আপোনাৰ ছোৱালীক বহুত ভাল পাওঁ বুলিকে আৰু সেইদিনাখন মই আহিম বুলি ভাবিছিলোঁ আপোনাৰ ঘৰত মই ভবা নাছিলোঁ যে এনেকুৱা হ'ব বুলিকে প্লিজ আংকল এনেকুৱা নকৰিব না তোক মই সিদিনাখন ক'লোঁ না যদি মই তোৰ লগত বিয়া দিব লগা হ'লহেঁতেন না তেতিয়ালৈকে মই তেতিয়াই দিলোহেঁতেন যেতিয়া মই ছোৱালীৰ পৰা শুনিছোঁ যে কোনোবা এটা ল'ৰাক ভাল পায় আৰু তোক ভাল পায় বুলি তোৰ নিচিনা ভাল পাওঁ ল'ৰাক বুলি দেখি পিনেতো মই প্লেন কৰি পিনে তোৰ পৰা দূৰত আনিলোঁ মই ছোৱালীজনীক তোৰ লগত দিবলৈ নাই আৰু তাক মই অলৰেডি ঠিক কৰিলোঁ সেই ল'ৰাটোক মই আপোনাৰ ছোৱালীক বহুত ভাল পাওঁ মই তাৰ মই বাইক থাকিব নোৱাৰোঁ আৰু মই নাই নাই ঠিক আছে মই বুজি পাইছোঁ তই ভাল পাইছ কিন্তু ভাল পোৱা দি পিনেতো নহয় না তই কি কৰ এনেকুৱা
না ইনকাম আছে না কি আছে না চাকৰিৰ কাৰণে তই মাথা মাৰ নে কি গোটেই দিনটো ঘূৰি ফুৰ ল'ৰাখিনিৰ লগত ইয়াতে য'তে ত'তে মই তোক দেখোঁ তো কোন হিচাপত দিওঁ তোক মই মোৰ ছোৱালীজনীক মই তোৰ লগত বিয়া নিদিওঁ না 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 তোৰ ভৰি ধৰিব নালাগে দা ঠিক আছে ঠিক আছে যদি তই ইমান ভাল পাওঁ তই এটা কাম কৰি দেখা 1 বছৰ ভিতৰত ইনকাম কৰি দেখা মই মোৰ ছোৱালীক মই দি দিম 1 বছৰ পিছত তই আহিবি যদি তই ইনকাম কৰিব নোৱাৰ 1 বছৰ পিছত মই সেইটো ল'ৰাক বিয়া দিম ঠিক আছে যোৱাকৈ আৰু তাৰ ভিতৰত তুমি মোৰ ছোৱালীৰ লগত কোনো কণ্টেক্ট নকৰিবা আৰু ক'ত যোৱা কি কাম কৰা তোৰ কথা কাৰ লগত কণ্টেক্ট নাৰাখিবা আৰু মোৰ ছোৱালীৰ ওচৰত যদি কোনো ফোন নাহে তই পাৰিলে তোৰ নিজৰ মোবাইল নাম্বাৰ চেঞ্জ কৰিবি ঠিক আছে যাগে এতিয়া 1 বছৰ পিছত দেখাব আঁতৰি আঁতৰি থাকিলেও তুমি নিদিবা দূৰিয়াই মনৰ পৰা দূৰ দূৰণিত থাকিলেও তুমি পৃথক নকৰিবা জীৱনৰ পৰা মোৰ বাবে তুমি চিৰ নতুন এটি মোৰ বাবে তুমি চিৰ নতুন এটি কবিতা 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 এপাহি গোলাপে জগোৱা সপোনে মোৰ ৰিঙিয়াই এধানি ফাগুনে সজোৱা মৰমে মোক উকিয়াই তুমিও মালুখাগৰে সুবাস হৈ বোৱালা কৰম কপিলি মোৰ নৈ বুকুতা এইবোৰ কি দেখিছোঁ মই কেনেকুৱা হ'ল এইটো এনেকুৱা গেটআপ যে তোমাৰ শুনা আকৌ ভাইনা কি হ'ল কান্দিছা কেলে কোন আহিলে বাৰু কোন আহিছে বোপাই বোপাই আহা বহা বহা না না মই নবহো না বহা বহা বাকী এতিয়া কি কৰি আছা এইবোৰ কথাটো বাদ দিয়ক কিবা জানিব বিচাৰিছে এইবোৰ কেনেকুৱা তুমি যদি শুনিব বিচাৰিছা শুনা তোমাৰ মৰমে মাতিছে দুচকুৱে মোক কোটামোৰ সৰিছে দীঘলকৈ অৰণিৰ তলতে দুচকুৱে তোমাকে সুৰিছে দুখ ভাইনা কিমান তাৰ কথা ভাবি থাকিবা এনেকে সি নাহে কিয় তুমি বুজি নোপোৱা সি যদি ভাল ল'ৰা হ'লে তোমাক এনেকে এৰি থৈ নাযায়তো এতিয়া তোমাৰ গোটেই জীৱনটো আছে তুমি কি এনেকে শেষ কৰি দিম বুলি ভাবিছা নেকি তুমি জানা এতিয়া মোৰ গাটো ভাল নাথাকে কেতিয়া কি হয় মই নিজে ক'ব নোৱাৰো মোৰ এটাই তোমাৰ আশা আছে তোমাক জীয়াই থকা অৱস্থাত ভালকৈ এখন
সংসাৰ কৰি দি পিনি গুচি যাওঁ। তুমি মোৰ কথাটো বুজা। মই যিটো ল'ৰাক চাইছোঁ সেই ল'ৰাটো বহুত ভাল। এইবাৰ তো কথা পাতি চোৱা তাৰ লগত, সি বহুত ভাল, তোমাক সুখত ৰাখিব। বুজি পাইছা না? ইমান কথা পাতা তাৰ লগত। তুমি মোৰ কথা এটা নুশুনা নেকি? মোৰ কথা শুনা আৰু তুমি এবাৰ কথা পাতা। এনেকৈ গোটেই জীৱনটো তোমাৰ বৰবাদ কৰিবা নেকি? আপুনি যি ভাল দেখে। এইবিলাক ভাবি নাথাকিবা। মই আজি ল'ৰাটোক মাতি দিম, তুমি সেই ল'ৰাটোৰ লগত অকণমান ওলাই যাবা। এনেকৈ গোটেই দিনটো ঘৰৰ ভিতৰত থাকি যে মই মাতি দিম। এনেকৈ তাইৰ বিয়াখন হৈ গ'ল। বিয়া হোৱাৰ 6 মাহমান পিছত হয় ৰা শুনিছা? পাছটো লৈ আনিবাচোন। এই হেল্ল', মোক ঘড়ীটো লৈ আনিবাচোন অলপ। আপুনি এটাও কাম নিজে কৰিব নোৱাৰেনে? পিছত কৰিবা, মোৰ অলপ দেৰি হৈছে, যাব লাগে। তুমি ঘড়ীটো লৈ আনাচোন। আৰু কিবা? আৰু নাই, মই যাওঁ। মই দেৰি হৈছে, ইমাৰ্জেঞ্চি কাম নাস্তা আছে। লগাইছো, খাই নাস্তা যাওক। মই নাখাওঁ, মই বাহিৰতে খালোঁ, তুমি খাই ল'বা। মই আহি কিনে খাম হা। মই যাওঁ। ৰ'বচোন। অঁ কোৱা। ঠিক আছে, মই আহিছোঁ দেই। কান্দি কি লাভ? এইবোৰ চব আপোনাৰ কাৰণে হয়। আৰু আপুনি কোৱা মতে মই আপোনাৰ ওচৰত আহিলোঁ, আপুনি কোৱা মতে মই আজি চাকৰি কৰিব গ'লোঁ ইমান বাহিৰলৈ। আজি 1 বছৰৰ পাছত মই এটা বনি আহিলোঁ। তাৰপাছতো যদি মই এনেকৈ চাইছোঁ কি হ'ল? আপুনি নিজৰ জবান দি আপুনি পিছফালে গুচি গ'ল। পইচা নাই বুলি কি আপুনি নিজৰ ছোৱালীটো নিদিলে মোক? আজি মোৰ ওচৰত কিহৰ কমি আছে? আজি মোৰ ওচৰত পইচা আছে, গাড়ী আছে, ঘৰ আছে। আজি মই আপোনাৰ নিচিনা ঘৰ মই 2-3টা কিনিব পাৰোঁ। গম পাইছে? মই আপোনাৰ জবানটো মই পূৰা কৰি দিলোঁ। আজি 1 বছৰ পাছত ইমান ডাঙৰ মানুহ কৰিলোঁ। আৰু আপুনি নিজৰ জবান মোক কৈ লাভ নাই। তুমিতো অলপো মোৰ কথাৰ ভৰসা নকৰিলা। মোৰ ভাল পোৱাত কিবা কমি আছিলে নেকি? যে অলপো ভৰসা নকৰিলা যে? বাদ দিয়া, এইবোৰ যি হ'ল হ'ল। এইখিনিতো মই চেঞ্জ কৰিবতো নোৱাৰোঁ, বাট মই তোমাৰ ফিউচাৰটো চেঞ্জ কৰিব বিচাৰিছোঁ। মই তোমাক নিজৰ বনাবলৈ বিচাৰিছোঁ। তুমি কি কোৱা? তুমি পাগল হৈছা নেকি? তুমি যোৱা, মই তোমাৰ হ'ব নোৱাৰোঁ। কিয়? মই এতিয়া আগৰ নিচিনা হৈ থকা নাই, মই এতিয়া বিধৱা হ'লোঁ। আমাৰ সমাজে কেতিয়াও একচেপ্ট নকৰে। কোনটো সমাজৰ কথা কৈছা তুমি? হা? এইটো সমাজ যেতিয়া মোক বুকত কোনোবা খুৱাবলৈ অহা নাছিলে? হা? সেইটো সমাজ যেতিয়া মই কান্দি আছিলোঁ, মোৰ ঘৰত যেতিয়া বিপদ আহিছিলে তেতিয়া কোনো সহায় কৰিবলৈ অহা নাছিলে? সেইটো সমাজ? হা? সেইটো সমাজক মই নামানো। তুমি মানিব পাৰা, লেকিন সেইটো সমাজক মই নামানো। মই তোমাক আজি নিজৰ বনাবলৈ আহিছোঁ। সেইটো কোনো ক'বলৈ অধিকাৰ নাই মোৰো তোমাৰ মাজত। হা? বছ তোমাৰ কথাটো মোক সেইটো লাগে যে তুমি কি কোৱা? মাইনা, চব ভুল মোৰে আছিলে জানা? তাৰ একো দুখ নাছিলে। আজি মোৰ কাৰণে তোমাৰ এনেকুৱা পৰিস্থিতি হৈ গৈছে। মই যদি তেতিয়া তাক একচেপ্ট কৰিলোহেঁতেন, আজি তোমাৰ এনেকুৱা নহয়। চব ভুল মোৰ কাৰণে হ'ল। তোমাক সিয়ে বহুত সুখত ৰাখিব। সি যদি সমাজ নামানে বুলি কৈছে, তুমি তাৰ লগতে যোৱা। বাদ দিয়া এইবিলাক সমাজ বনাইছে। 2 দিন কথা কাটিব, তাৰপিছত আৰু চব পাহৰি যাব, নিজৰ নিজৰ কামত ব্যস্ত হৈ থাকিব। সেইবিলাক ধৰি নাথাকে। তুমি তাৰ লগত যোৱা, মই তোমাৰ সুখত দেখিব বিচাৰিছোঁ।
তোমাৰ দুটাৰ সুখত থাকা সেইটোৱে পাখি গোলাপে জগুয়া খপুনে